প্ৰথমে আমি সংযুক্ত বড়ো গণমঞ্চ কামৰূপ জিলায়ে আপোনালোক মিডিয়া সকললৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন ৰঙিয়া ডিষ্ট্ৰিক্টে বা কামৰূপ ডিষ্ট্ৰিক্টে আপোনালোকক কিছুমান অৱগত কৰাৰ কাৰণে আজি আপোনালোকক ইয়াত মাতি অনা হৈছে বা আপোনালোকৰ থ্ৰুদি আমি জনাবলৈ বিচাৰিছোঁ। আমাৰ যোৱা 22/3/2026 তাৰিখে আমাৰ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন সংযুক্ত বড়ো গণমঞ্চৰ নেতৃত্বত আমাৰ বড়োলেণ্ড ভৱনত এখন কাৰ্যনিৰ্বাহক এক্সিকিউটিভ এখন হৈ যায় আৰু উক্ত সভাত আমি 22খন জিলাই সভাপতি সম্পাদক প্ৰমুখে সকলো প্ৰতিনিধি উপস্থিত আছিল আৰু তাত আমাৰ সভাখন চলাই নিছিল আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি সন্মানীয় মনোৰঞ্জন বসুমতাৰীদেৱে আৰু তেখেতৰ লগত আমাৰ সম্পাদক আৰু কেন্দ্ৰীয় নেতৃবৰ্গ আৰু 22খন জিলাৰ সমূহ সভাপতি সম্পাদকসকলে অংশগ্ৰহণ কৰিছিল। আৰু এই সভাতে আমাৰ সিদ্ধান্ত মৰ্মে যে আহি থকা অসম বিধানসভা নিৰ্বাচন সম্পৰ্কে আলোচনা হৈ যায় আৰু উক্ত আলোচনাত আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ বা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন যিবিলাক দাবী, সেই দাবীবোৰ যাতে অসম চৰকাৰ বা বিজেপি দলে কিছু হ'লেও কাম কৰিছে, কিছু হ'লেও আমাৰ আশা মনোৰখা পূৰণ কৰিছে আৰু কিছুমান আশা তাৰমানে ডিমাণ্ডবোৰ আমাৰ ৰৈ গৈছে, সেই ডিমাণ্ডবোৰ তাৰমানে তেখেতসকলে কৰিম বুলি আমাক কথা দিছে আৰু সেই কথা মতে আমি বিশ্বাসত লৈ আগবাঢ়ি গৈ আছোঁ। সেয়ে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ পৰামৰ্শ মতে যে আমি এইবাৰ বিজেপি দলক কিয় সমৰ্থন কৰিছোঁ, সংযুক্ত বড়ো গণমঞ্চই বা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন কিয় সমৰ্থন কৰিলে, সেইটো হয়তো মিডিয়াই আমাক কুৱেশ্যন কৰিব পাৰে। কথাটো হ'ল যে বিজেপি চৰকাৰ তথা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ ট্ৰাইবেল ফেথ মিনিষ্টাৰ ডক্টৰ ৰুমেশ পেগু আৰু অসম চৰকাৰ বা আমাৰ বিজেপি দলে আমাৰ জনজাতিৰ প্ৰতি যিখিনি দায়বদ্ধতা লৈ কাম কৰিছে, আমি তাতে যথেষ্ট আনন্দিত হৈছোঁ। সেইবাবে আমি এইবাৰ তেখেতসকলৰ আদেশ মৰ্মে আমি অসমত বিজেপি দলক সমৰ্থন কৰিছোঁ আৰু এইবাৰো আমি ধন্যবাদ দিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক আৰু আমাৰ ট্ৰাইবেল ফেথ মিনিষ্টাৰ ডক্টৰ ৰুমেশ পেগু ডাঙৰীয়াক। তেখেতসকলৰ অৱদানত এইবাৰ আমাৰ ৰঙিয়া সমষ্টিত যি বলিষ্ঠ পদক্ষেপ লৈ আমাৰ বিধায়কজনক, জনপ্ৰিয় বিধায়ক ভৱেশ কলিতাদেৱক পুনৰ টিকেট দি তেখেতক ৰাইজক সেৱাৰ কাৰণে যিহেতু আগবাঢ়িছে, আমি সেইবাবে বিজেপি দলক ধন্যবাদ দিছোঁ আৰু বিজেপিৰ কৰ্মকৰ্তা কৰ কমিটিক আৰু আমাৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সেই সুযোগ দি আমাৰ বলিষ্ঠ নেতা ভৱেশ কলিতাদেৱক এইবাৰ তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰতিনিধি হিচাপে কাম কৰাৰ এটা আশীৰ্বাদ দিছে, আমি অভিনন্দন জনাইছোঁ। লগতে আমি এইবাৰ পূৰ্ণ সহযোগিতাৰে সংযুক্ত বড়ো গণমঞ্চ বা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন কামৰূপ ডিষ্ট্ৰিক্ট বা ৰঙিয়া ডিষ্ট্ৰিক্টে আমি সম্পূৰ্ণভাৱে ভৱেশ কলিতাদেৱক কেণ্ডিডেট হিচাপে বা প্ৰাৰ্থী হিচাপে আমি সম্পূৰ্ণভাৱে সহযোগিতা কৰিম আৰু তেখেতক আমি সমৰ্থন জনাইছোঁ।
লগতে তেখেতৰ আহি থকা দিনত যাতে আমি জাতি জনগোষ্ঠীৰ লগত লৈ তেখেতসকলৰ যিটো মন্ত্ৰ সবকে সাথ সবকে বিশ্বাস আৰু সবকে বিকাশ সেই যাত্ৰাক যাতে সেই মন্ত্ৰক লৈ যদি আমাক সকলো জনগোষ্ঠী একেলগে লগ হৈ তেখেতসকলে কাম কৰে সেইটো আমি কামনা কৰিছোঁ আহি থকা দিনবোৰত আৰু লগতে তেখেতৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতে যাতে বলিষ্ঠ পদক্ষেপ লৈ আমাক লৈ যাতে ৰঙিয়াৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ হৈ কাম কৰে আৰু আমাৰ যেহেতু ৰঙিয়াৰ যিবিলাক সমস্যা আছে বড় সমাজে হওক বড় গাঁৱৰ হওক যেনেকৈ ধৰি লওক স্কুলবিলাকৰ শিক্ষক নাই শিক্ষক নিযুক্তি দিব লাগে যিবিলাক আমাৰ এতিয়া BKWCত গাঁওবিলাক অন্তৰ্ভুক্ত হোৱা নাই কিছু গাঁও থাকি গৈছে সেইবিলাক যাতে আমি কৰিব পাৰোঁ তেখেতৰ সহায়ত সেয়ে আমি তেখেতক সংযুক্ত বড় গণমঞ্চ বা ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন কামৰূপ জিলা সমূহ আজি আপোনালোকৰ মিডিয়াৰ যোগেদি সমূহ কৰ্মকৰ্তা সকলোৱে আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু আজি এই প্ৰেছ মিটত আপোনালোকৰ লগত আমাৰ ইয়াত উপস্থিত হৈছোঁ যে আমাৰ কেন্দ্ৰীয় স্পৰ্টছ ছেক্ৰেটাৰী মনোজ বড়ো তেখেত আমাৰ মাজত উপস্থিত আছে আমাৰ উপসভাপতি দ্বিজেন বড়ো তেখেত উপস্থিত আছে আমাৰ সংযুক্ত বড়ো গণমঞ্চৰ ৰঙিয়া জিলাৰ সম্পাদক মহোদয় দুলাল বড়ো আছে আৰু আমাৰ ৰঙিয়া আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ কছাৰী মহলৰ সভাপতি সম্পাদক মহোদয় সকলো উপস্থিত আছে আমি সকলো আহি থকা যিহেতু 9 তাৰিখে ইলেকশ্যন হ'ব সেই 9 তাৰিখ ইলেকশ্যনত আমি ভৱেশ কলিতাৰ হৈ বা বিজেপি দলৰ হৈ আমাৰ কৰ্মকৰ্তাসকলে যেনেকুৱা ধৰণৰ কাম কৰিবলৈ সেনেকুৱা ধৰণৰ কাম কৰি আছে আৰু কৰি যাম সহযোগিতা কৰি যাম আমি পুনৰবাৰ আমাৰ সংযুক্ত বড়ো গণমঞ্চ ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ ৰঙিয়া জিলাৰ তৰফৰ পৰা বিজেপি দলক আৰু আমাৰ জনপ্ৰিয় নেতা ভৱেশ কলিতা আৰু আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আমাৰ আৰু জনজাতি পৰিক্ৰমাৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু তেখেতসকলকে আমাৰ সংযুক্ত বড়ো গণমঞ্চ বা ইউনাইটেড বড়ো পিপলৰ পৰা তেখেতসকলক আমি স্বাগতম জনাইছোঁ ৱেলকাম জনাইছোঁ আৰু তেখেতসকলক আমাৰ যিবিলাক দফিয়া সেই দফিয়াবিলাক যিমানবিলাক যাতে সম্পূৰ্ণভাৱে অনাগত দিনত তেখেতসকলে যদি কৰি যায় সেইটো আশা ৰাখি তেখেতসকলক আমি পুনৰ ধন্যবাদ যাচি